সুপ্ৰভাত মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকৰ ভাল আৰু মোৰো ভাল। আৰু মই আজি বনাম খুব ধুনীয়া এটা ৰেচিপি। দুটা ডিম মই ভাঙি লৈছোঁ আৰু ঠাণ্ডা ভাত আছিলে। ঠাণ্ডা ভাত কোনেও খাবলৈ মন নকৰে নহয়, সেইকাৰণে মই ভাবিলোঁ পেলাই দিয়াতকৈ কিয়নো আজি এটা ধুনীয়া ৰেচিপি বনাওঁ। আৰু মই এয়া গোটেই ধুনীয়াকৈ মিলাই লৈছোঁ ডিমকেইটা। আৰু আনফালে লৈছোঁ দুটা আলু, কেইডালমান দাংবডি, এটা পিঁয়াজ। ধুনীয়াকৈ সকলোবোৰ বস্তু একেলগতে ফ্ৰাই কৰি ল'লোঁ। ধুনীয়াকৈ অকণমান তেল সৰহকৈ দি ৰেড চিলি, জিৰা গুড়ি, হালধি, নিমখ দি মই ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। খুব কম সময়তে হয়। যোনসকলে দাংবডি খাই বেয়া পায় তেওঁলোকক যদি এনেকৈ ফ্ৰাই কৰি দিয়া হয় তেওঁলোকে খাই খুব ভাল পাব। এয়া মই ভাতখিনি মিলাই থোৱা ভাতখিনি মই দি আকৌ ফ্ৰাই কৰি ল'ম। খুব সোনকালেই হয়, ভাতটোতো সিজোৱা হয় আৰু ডিমটো পটককেনে হয়। আৰু এয়া চাওক, আমাৰ দেহাহঁতো খাই খুব ভাল পায়। আৰু কেতিয়াবা দেহাক মই ইয়াত টিফিনতো ভৰাই দিওঁ। আৰু যদি কেতিয়াবা খুব লৰালৰি হয় স্কুল যোৱাৰ আগত মই এইভাগে বনাই দিওঁ আৰু তাইও খুব ভাল পায়। মানে আমাৰ ব্ৰেকফাষ্ট প্ৰায় এইটো ৰেচিপিৰে হৈ যায় আৰু খুব কম সময়ত হয় ৰেচিপিটো। আপোনালোকেও ট্ৰাই কৰিব দেই। এইফালে আমাৰ দেহাজনী মোবাইল লগাই নাচি আছে। আকৌ এটা মই বনাম ৰেচিপি। দুটা ডিম ধুনীয়াকৈ মই ভাঙি মিলাই ল'লোঁ আৰু তাত অকণমান লং ইলাচি দিম আৰু চেনি দিম। চেনিটো যেতিয়ালৈকে মিলি নাযায় তেতিয়ালৈকে মই মিলাই থাকিম পেষ্টটো। আনফালে আছিলে ব্ৰেড। মই ব্ৰেড 4খন লৈ ল'লোঁ। 4খন লৈ এই সমান চাইজত ছাইডৰ মুগা অংশটো মই কাটি থৈ দিছোঁ। আৰু এইটো ৰেচিপি খুব সহজ হয়, ল'ৰা ছোৱালীয়ে খাই খুব ভাল পায়, টিফিনতো খুব ভাল লাগে। ইফালে আছিলে আমুল বাটাৰ। মই বাটাৰ লৈ অকণমান সৰহকৈ দি বাটাৰখিনি গলাই লৈছোঁ। মিঠা ডিমৰ পেষ্টটোত মই ব্ৰেডখন ধুনীয়াকৈ ডিপ কৰি ল'লোঁ আৰু ডিপ কৰি এখন এখনকৈ টাৱাত একদম পূৰা সাৱধানে থ'ব দেই। বহুত কোমল হৈ যায় নহয়, সেইকাৰণে খুব সাৱধানে টাৱাত থ'ব। আৰু মৰিয়া চাওক অকণমান ফুলা ফুলা যেন লাগিছে নাই, কিন্তু খুব কম জুইত থ'ব দেই। খাবলৈ খুব ধুনীয়া হয়, বাটাৰৰ গোন্ধ আহে, লং ইলাচি, চেনি, মিঠা, মানে একদম খুব ধুনীয়া হয়। আৰু ইফালে মই ধুনীয়াকৈ ছাইডকেইটাও অকণমান ফ্ৰাই কৰি ল'লোঁ। ছাইডতো কাৰণ ডিম লাগি আছে নহয়। আৰু মোৰ এয়া প্ৰায় ব্ৰেডৰ মিঠাই হৈছেই আৰু দেখোঁতেই ছফ্ট যেন লাগিছে ন, খুব ছফ্ট হয়। আপোনালোকে ল'ৰা ছোৱালী টিফিনত এনেকৈ দিব পাৰে আৰু ল'ৰা ছোৱালীয়ে খাই খুব ভাল পায়। আমাৰ দেহাজনীও খুব ভাল পায়। আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পাব। বাই বাই।